ফুটবল খেলি আছে। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি। তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কপিল ব্লগছটো সকলোকে স্বাগতম জনাওঁ নতুন আজি ভিডিঅ'ৰ সৈতে। বৰ্তমান মই আজি এনেকুৱা এডোখৰ জেগাত আছোঁ, আপোনালোকক মই ভালকৈ কথাটো কৈছোঁ শুনক। একেবাৰে আমাৰ ঘৰৰ ওচৰতে আপোনাৰ হাতীপতিৰ পৰা অকণ ভিতৰলৈ সোমাই আহিবলৈ মইনাটিং বুলি কয় এখন নগা গাঁও আছে। মই আজি সেই নগা গাঁৱলৈ আহিছোঁ আৰু অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেকৈ বসবাস কৰে, তেওঁলোকৰ সাজপাৰ কেনেকুৱা, তেওঁলোকে উৎসৱ পাৰ্বণ কেনেকৈ কৰে, আপোনাৰ সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান এতিয়া মই আহি পাইছোঁ এওঁলোকৰ ঘৰত আৰু অকণমান এইপিনে চাব পাৰে এইটো চাইডে আপোনাৰ তেওঁলোকৰ গাঁৱলৈ সোমাই যায়। এতিয়া বৰ্তমান মই তেওঁলোকৰ ঘৰত আহি পাইছোঁ, অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাব পাৰে, বৰ্তমান মই এতিয়া অকণ সোমাই আহিছোঁ। এয়া মোৰ লগত আছে দাদা, তেওঁ আপোনাৰ নামটো কৈ দিব। মোৰ নামটো জিচয়া কইনাক হয়। এতিয়া আপুনি মানে এই গাঁওখনত কিমান দিনৰ পৰা বসবাস কৰি আছে আপোনালোকৰ? বসবাস বুলি নহয়, আমি ইয়াত পূৰ্বপুৰুষৰ পৰা আমি ইয়াত আছোঁ। আমি যেতিয়া অসমত যেতিয়া ট্ৰেইন লাইন অহাৰ আগতে ইয়াত মোৰ দদৌহঁতে কোৱা আমি শুনিছোঁ যে আমি ইয়াত আগতে ইয়াতে বসবাস কৰা, মানে যেতিয়া নেকি নৰ্থ ইষ্ট একেলগত থকাৰ সময়তে ইয়াত নগা মানুহ অসমত বসবাস কৰা হয়। এতিয়া মই আপোনালোকৰ গাঁৱৰ তাৰমানে একেবাৰে ওচৰতেই, মই আগতো আপোনালোকক দেখাম বুলি মই ভাবি আছিলোঁ, কিন্তু মানে অকণমান সময় ইফাল সিফাল হৈ থকাৰ কাৰণে মানে অকণমান ইফাল হৈ আছিলে। এতিয়া বৰ্তমান মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ। অকণমান আপোনালোকৰ যিটো উৎসৱ পাৰ্বণ, সেই উৎসৱ পাৰ্বণৰ বিষয়ে অকণমান কৈ দিয়ক। আপুনি এতিয়া এই চোলাটো পিন্ধিছে যে, এই চোলাটোৰ নামটো কি বাৰু? নামটো এইটো তাৰমানে ফাচাও ন? ফাচাও ন? এই চাব পাৰি কিমান ধুনীয়া এটা পোচাক। আৰু এই হাতত লৈ থকা এইটো কি বুলি কয়? ng'মু বুলি কওঁ এইটো। আচ্ছা আচ্ছা, ng'মু বুলি কওঁ। আৰু এই দাদাজনে ইয়াত পিন্ধি আছে, এইটো চাব পাৰে। আপোনাৰ নামটো? জিনিয়ং কন্যা। হয়, আপুনি এইখন তাৰমানে এখন কাপোৰ কি বুলি কয় মানে? এইটো নগাদোৱানত আমাৰ কন্যাক ভাষাত আংপাক বুলি কয়। আংপাক ন? আৰু এইপিনে চাব পাৰে সৰু ভণ্টি এজনী আছে, তেওঁ কি ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি আছে চব। এইপিনে আছে বা আপোনাৰ নামটো কৈ দিব। হয়, এই ভণ্টিয়ে যে এই ডিঙিত যে লগাইছে এইটো কি বুলি কয় বাৰু? এইটো আংখাম বুলি কয়। হয়, আৰু এইটো আংখাম বুলিয়ে কয়। আচ্ছা হয়। আৰু এইটো আপোনাৰ চাংখাম নাচু বুলি কয়। মানে আপোনাৰ হেয়াৰ বেণ্ড লগতে মানে ইয়েৰিঙো আছে। হয়, তেওঁলোকৰ যি উৎসৱ পাৰ্বণৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকৰ যিটো উৎসৱ পাৰ্বণ মানে সেইটো কেনেকৈ ধৰণে পতা হয় মানে, আৰু কেতিয়াবা পতা হৈছিলে? কেতিয়াৰ পৰা মানে এইটো নগা কন্যাসকলৰ যিটো আউলিং, এইটো নাগালেণ্ডতো 1 to 7 তাত চেলিব্ৰেট কৰে। আৰু আমিও ইয়াত যিসকল আমি ইয়াত অসমত নগাসকল কন্যাক আমি আছোঁ, আমিও ইয়াত আউলিং, আমি মনু বুলি কওঁ, আউলিং মনু। আৰু সেই এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আমি 7 তাৰিখলৈকে আমি পালন কৰোঁ। আচ্ছা আচ্ছা। আৰু সেই বিহুটো হৈছে আমাৰ যেনে আমাৰ অসমৰ আমি যেনেকৈ আমি বহাগ বিহু পাতোঁ, ঠিক তেনেকৈ আমাৰ মানে সেই মাহটো মানে নতুন বৰ্ষ হিচাপে আমি চেলিব্ৰেট কৰোঁ মানুহ, মানে 1 এপ্ৰিলটো। সেই বিহুটোত মানে আমাৰ যিটো পৰিয়াল আকাৰে যিটো আমাৰ বংশবিলাক এটা প্ৰেমৰ ভোজ খোৱা হয়। তাৰপিছত বিহু হুঁচৰি গোৱা হয়, সৰু ল'ৰা ছোৱালীবিলাকৰ এটা গ্ৰুপ যোৱা হয়, আৰু ডেকা ল'ৰা ছোৱালীবিলাকো আৰু তেনেকৈ বয়সীয়াল মানুহবিলাকো মানে গাঁৱে গাঁৱে বিহু মৰা হয়। আৰু সেই উলহ মালৰে সেই বিহুটো আমি যিটো আউলিংটো উদযাপন কৰা হয় মানে এই বিহুটো। আচ্ছা আচ্ছা। তো আপোনালোকে গম পালে, সকলোখিনি দাদাই কথাই বুজাই ক'লে আৰু এইখিনিতো গম পালে। এতিয়া আপোনালোকক মই এওঁলোকৰ অকণমান সাজপাৰৰ বিষয়ে অকণমান আপোনাৰ জনাবলৈ দেখাবলৈ চেষ্টা কৰিম। এইপিনে মোৰ লগত আছে বা তেওঁ অকণমান এই সাজপাৰৰ বিষয়ে মানে অকণমান কৈ দিব। ইয়াতে বহুতখিনি আপোনালোকৰ বস্তু দেখিছোঁ। এতিয়া অকণমান আমাৰ দৰ্শকক কৈ দিয়কচোন, মানে এইখিনি মানে কি কেনেকৈ ব্যৱহাৰ কৰা হয়? হয়, এইটো মহিলাসকলৰ হয়। আৰু আমাৰ কন্যাক দোৱানত এইটো চেংখাম বুলি কোৱা হয়। হয়, যিটো কঁকালত এনেকে লগোৱা হয়। আচ্ছা, এইটো মানে আপোনাৰ কঁকালত পিন্ধে? কঁকালত পিন্ধা হয়। আৰু এইটো আংখাম বুলি কোৱা হয়। এইটো আপোনাৰ ডিঙিত পিন্ধা হয়। আৰু ডিঙিত পিন্ধা হয়। আৰু এইটো চাংখাম বুলি কোৱা হয়। চাংখাম আমি মূৰত এনেকে লগাওঁ। হয়, আৰু সেইটো? আৰু এইটো আপোনাৰ আংচেপ বুলি কোৱা হয়। এইটো ইয়াৰ ছেটে হয়। এইটো ডিঙিত পিন্ধা হয়। সেইটো ডিঙিতে পিন্ধা হয়। আচ্ছা আচ্ছা।
আৰু এইটো আপোনাৰ লেংহা চেপ বুলি কোৱা হয়, যিটো এইটো মুঠা হৈ আছে মুঠাটোক চেপ বুলি কোৱা হয়। আচ্ছা। এইটো আপোনাৰ এনেকে ক্ৰছকে এনেকে লোৱা হয় মানে। কচকে লোৱা হয় এইটো। আচ্ছা, আৰু এইবিলাক খাৰু টাইপৰ মানে এইটো কি হয় মানে? ভাল লাগিছে কিবা এটা, চাওকচোন আপোনালোকে। এইটো খাৰুৱে হয়। অঁ, এইটো আপোনাৰ ইমান ডোখৰতে পিন্ধে আৰু হয়। দুটা এনেকে মহিলাবিলাকে। ইয়াৰ নামটো কি? চাকফান বুলি কোৱা হয়। আচ্ছা আচ্ছা। অঁ আৰু এইটোতো গম পালে। অঁ, এইটোতো এই ভণ্টিয়ে পিন্ধি আছে, চব কিমান ধুনীয়া লাগিছে, চব কিমান ধুনীয়া লাগিছে তেওঁ পিন্ধি আছে। চাংখাম নাচু বুলি কোৱা হয়। আচ্ছা আচ্ছা। আৰু এতিয়া এইফালে দুটামান দেখিছো। তাৰমানে এইখিনি আপোনালোকে চাব পাৰিছে গোটেইখিনি মহিলাৰ, আৰু এইফালে চাব পাৰিছে গোটেইখিনি পুৰুষৰ। এইটো হৈছে আপোনাৰ হেড হান্টাৰ বুলি কোৱা হয় কন্যাসকলক। এইটো কাৰণে এইটো পিতলৰ হয়। এইটো ইয়ানচাং খাম বুলি কোৱা হয় মানে। ইয়ানচাং খাম। এইটো জেন্টছ মানে পুৰুষসকলৰ এইটো ডিঙিত পিন্ধে মানে। ডিঙিত পিন্ধে ন? এই দাদা অকণমান সেই বস্তুটো পিন্ধাই দিয়কচোন, কেনেকুৱা লাগে চাওঁ। আপুনি কোনে পিন্ধা? অঁ, এইজনকে অঁ, এই তেনেকে পিন্ধোৱা হয়। আচ্ছা, এই চাব পাৰিছে কিমান এটা ধুনীয়া লাগিছে চব। বিশেষকৈ আমি আউলিঙত পিন্ধো এইটো। আউলিং আমাৰ বিহু মানে আপোনালোকে এইটো বিহুত পিন্ধে? 1 এপ্ৰিলত। 1 এপ্ৰিলত পিন্ধে ন? অঁ অঁ। এতিয়া অকণমান এইপিনে দেখাই দিছে বাই। এইটো হৈছে আপোনাৰ মাইলাং ফাইক বুলি কোৱা হয়। এইটো সিংহৰ দাঁত বুলি কোৱা হয়। সিংহৰ দাঁত? হয়, কিন্তু ইয়াতো ডুপ্লিকেট এইটো। আচ্ছা আচ্ছা আচ্ছা। এইটো ডুপ্লিকেট পিয়ৰটো পোৱা নাযায়। এইটো মানে পুৰুষসকলৰ অঁ, পুৰুষসকলে এনেকে পিন্ধা হয় আৰু। আচ্ছা। আৰু এইটো অনচব বুলি কোৱা হয়। এইটো পুৰুষসকলৰ। পুৰুষসকলৰ? যেনেকে মহিলাসকলৰ আছে। অঁ, মহিলাসকলৰ যেনেকে আছে, অঁ সেইটো ইয়াত পিন্ধা হয়। আচ্ছা আচ্ছা। আৰু এইটো হৈছে চাংখাম। তাৰপিছত চাংখাম আৰু এইটো হৈছে হৰ্ণবিল খেদাৰ যিটো চৰাই, সেই চৰাইৰ পাখি হয়। আচ্ছা, যিটো হৰ্ণবিল? হয়, হৰ্ণবিল ফেডাৰ বুলি কয় আচ্ছা চৰাইজনীৰ আচ্ছা নামটো। অঁ, যোনটো আপোনালোকৰ নাগালেণ্ডৰ যোনটো যে পাতে যে? কহিমাত যিটো আচ্ছা পতা আচ্ছা। হয়। আৰু এইটো হৈছে হাতীৰ দাঁত, চৰি গাহৰি দাঁত। গাহৰি দাঁত? কিন্তু এইটো ডুপ্লিকেট। এইটো ডুপ্লিকেট ন? হয়, এইটো চাংখাম বুলি কোৱা হয়, টুপি। এইটো আপোনালোকে চাব পাৰে। এইটো মতা মানুহ এনেকে লগাই দিওঁ। মতা মানুহ এনেকে লগাই। এনেকে লগাই? এনেকে কৰি বিহু মৰা হয়। দাদা আপোনালোকে এনেকে বিহু কৰে? আচ্ছা আচ্ছা। এয়া চাব পাৰিছে দাদা কি ধুনীয়াকে এটা পিন্ধিছে পাছত। কি ধুনীয়া লাগিছে তেওঁক এবাৰ চাওক আপোনালোকে। এনেকে বিহু মৰা হয়। এনেকে বিহু মৰা হয়। আচ্ছা আচ্ছা। কোৱা হয়। আচ্ছা। অঁ, জাঠি? এইটো ইয়াংমু। ইয়াংমু? আচ্ছা আচ্ছা। আৰু এইফালে চাব পাৰিছে এইকেইটা? আৰু এইটো ট বুলি কোৱা হয়, যিটো মতা মানুহে, এইটো মতা মানুহৰ হয় সৰুকে দেখাটো। এইটো মানে কি মানে ইয়াৰ ব্যৱহাৰ কি? ইয়াত ব্যৱহাৰটো পাহাৰত যিটো পানী তুলিবলৈ যোৱা হয় বা কচু তেনেকে তললৈ যাওঁতে মানে ইয়াত মানুহ বিলাকে পানী ভৰাই চুঙাত তেনেকুৱা পানী ভৰাই আনে, কচু ভৰাই আনে। বজাৰলৈ গ'লেও তেনেকে মানে শাক পাচলি কিনি ইয়াতে ভৰাই আনে। ইয়াতে ভৰাই যেনেকে আমি হাতত কিবা এটা কেৰি কৰি লৈ যাওঁ, কেৰি বেগ তেনেকে ইউজ কৰো, তাত এইটো তেওঁলোকে ব্যৱহাৰ কৰে। আউলিঙতো বিহুতো ব্যৱহাৰ কৰে। বিহুতো এনেকে লগাই আৰু এনেকে বিহুত লগাই। এই চাব পাৰিছে তেওঁ দেখাই দিছে এনেকে বিহুত লগাই। আচ্ছা আচ্ছা। এইটো বিহু মৰা হয়। আৰু এইটো মহিলাসকলৰ। এইটো মহিলাসকলৰ। এইটো আপোনাৰ মহিলাসকলৰ মানে মূৰত লোৱা হয় মানে। মূৰত লোৱা হয়। এনেকে লোৱা হয়। সৰিয়হ হওক, পানীয় কচু, আদা চব মানে এনেকে তেওঁলোকে কঢ়িয়াই অনা হয় আৰু। গাইজ এতিয়া মই তেওঁলোকৰ যি সাজ পোছাক আছে অকণমান বায়ে মোক পিন্ধাই দিব, আপোনালোকে অকণমান চাওক। ড্ৰেছযোৰ বায়ে পিন্ধাই দিছে ধুনীয়াকৈ।
গাইজ এতিয়াতো গোটেইখিনি আপোনালোকে দেখিলে, গোটেইখিনি বায়ে আমাক ধুনীয়াকৈ বুজাই দিলে। আৰু অকণমান এতিয়া তেওঁলোকৰ যিটো গাঁও আছে, দুখন গাঁও আছে, অকণমান গাঁৱলৈ অকণমান মই সোমাই যাবলৈ চেষ্টা কৰিম। এইপিনে মোৰ লগত আছে দাদা। বৰ্তমান মই এওঁৰ লগতে অকণমান ভিতৰলৈ সোমাই যাম আৰু এওঁলোকক ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ যে সকলোখিনি দেখাই দিলে। এইপিনে আছে দাদা, মই তেওঁক বহুত ধন্যবাদ দিছোঁ। তো গাইজ এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাই আছোঁ, আমি তেওঁলোকৰ গাঁৱলৈ অকণমান সোমাই যাম। এইপিনে মোৰ লগত আছে দাদা, অকণমান আমি এতিয়া সেইপিনে যামগৈ। তো গাইজ এতিয়া আমি তেওঁলোকৰ যিটো গীৰ্জাঘৰ এইটোতে আহি পাইছোঁহি, এয়া চাব পাৰে। এইটো আপোনাৰ স্থাপন কৰিছিলে 1973 চনত। এয়া চাব গাইজ এতিয়া অকণমান আমি ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি অকণমান ভিতৰলৈ সোমাই গৈছোঁ। আজি মোৰ ফাৰ্ষ্ট টাইম আপোনালোকক মই দেখাই আছোঁ। আপোনাৰ ভিতৰ টুকুৰা চাওক কিমান ধুনীয়া। ভিতৰৰ ডোখৰ আপোনালোকক মই দেখাই দিছোঁ, গীৰ্জাঘৰৰ যিটো ভিতৰৰ ডোখৰ আপোনাক দেখাই দিছোঁ। ফুটবল খেলি আছে ফিল্ড। এইখন আপোনালোকে চাব পাৰিছে, লিখা আছে মইনাটিং নগা উপ স্বাস্থ্য কেন্দ্ৰ। এইখন তেওঁলোকৰ নিজা এখন স্বাস্থ্য কেন্দ্ৰ। তো চাব পাৰে এতিয়া বৰ্তমান ৰিপেয়াৰিং কৰি থকা হৈছে, এখন ঠিক ঠাক কৰি থকা হৈছে। তো এয়া চাব পাৰিছে এটা সুন্দৰ এটা পৰিৱেশৰ মাজত এখন আপোনাৰ স্বাস্থ্য কেন্দ্ৰ। তো গাইজ মই দাদাক মই ধন্যবাদ জনাইছোঁ। তেওঁ ইমানখিনি মোক সহায় কৰি দিলে, তেওঁলোকৰ গোটেই গাঁওখন ঘূৰাই দিলে, দাদাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু দাদা এতিয়া বৰ্তমান এইটো ৰাস্তা দেখিছে, তেওঁ এইফালে ঘৰ যাবগৈ আৰু মই ঘৰলৈ যামগৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটোৰ কাষতে ঘণ্টা বটন প্লিজ দবাই দিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। টাটা, বাই বাই।